নমস্কাৰ মইতো ট্ৰেক্টৰ শুকান মালিক ন তেনেকেতো নহ'ব এইটো হালটো বাবলৈ মাতি আনি যদি বাটটো দেখাই দিব নোৱাৰে তেনেকেতো নহ'বই লগত দুজনকৈ ড্ৰাইভাৰ ৰাখিছোঁ ন প্ৰত্যেককে 300 টকা দিওঁ কিন্তু হালটো বাবলৈ আহি এনেকৈ ৰখাই থ'লেতো নহ'ব ন চাওকচোন ড্ৰাইভাৰকেইটাক মই চিনাকি কৰাই দিছোঁ এই দুটা হৈছে মোৰ ড্ৰাইভাৰ দুটা সিহঁতক মাতি আনিতো কামটো লগাব লাগিব ন এনেকেতো বেহাৰবাৰী আউটপোষ্টটো চাই থাকিলে নহ'ব নহয় মাটিটো হাল বাবলৈ আহি ইয়াতে যদি আমি ৰৈ থাকোঁ কি হ'ব ইনকামটো নহ'ব ন চৰকাৰৰ কথা ভাবিব লাগিব চবে আৰু ৰাইজে যদি বাটটো উলিয়াই দিব নোৱাৰে আমি হালটো কেনেকৈ বাব যাব পাৰিম কথাটো অকণমান ৰাইজেও ভাবিব লাগিব ন হালটো বাবলৈ আহিলে আগতীয়াকৈ সেইকাৰণে বাটটো উলিয়াই থ'ব লাগে ন আমিনো কেনেকৈ জানো আপুনি বাটটো উলিয়াব নোৱাৰে বুলি বাটটো উলিয়াই থ'ব লাগে এতিয়া বাটটো সোনকালে উলিয়াব লাগে ব্যৱস্থা কৰিব লাগে আৰু বহুত ভাল লাগিল ৰাইজে আমাৰ কথা অকণমান হ'লেও ভালকৈ ভাবি চালে বাট এটা উলিয়াই দিলে এতিয়া আপোনালোকে চাব ন আমাৰ ট্ৰেক্টৰ ড্ৰাইভাৰে কেনেকৈ হালখন বায় দেখাই আছোঁ চাই থাকক